হবি য'ত সপোন ত'ত হয় যিটো কামত বহুত মন সেই কামটোকে কৰি জীৱনটো আগুৱাই নিয়াৰ সপোন আপোনা আপুনি জাগি উঠে গীত গাবলৈ বহুত হেঁপাহ থকা আৰু সেই গীতৰ মাজেৰে জীৱন গঢ়িব বিচৰা এটি কিশোৰ বিকাশ কুমাৰ নাথ শিৱসাগৰ জটকীয়া নাথ গাঁৱৰ আজি আমাৰ ফ্ৰাইডে ফাংচনত বিকাশ কুমাৰ নাথ নমস্কাৰ এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দেৰে থাকক আহক উপভোগ কৰোঁ ফ্ৰাইডে ফাংচন কিবা এটা গাই শুনাই দিয়া আমাৰ শ্ৰোতাসকলক তাৰপাছত আমি তোমাৰ সৈতে কথা পাতিম কি গাবা হয় যিহেতু মই গান কৰোঁ এতিয়া মোৰ নতুন গীতটি আহি আছে গতিকে সেইটোকে মই গাই শুনালোঁ গীতটো আহিব আৰু দুমাহমানৰ পিছত মই এতিয়া মিউজিকৰ কাম কৰি আছে মোৰ দাদা এজনে অম্লানজ্যোতি দেৱনাথ গতিকে সেই গানটোকে অলপমান গুণগুণাই দিছোঁ আৰু ঠিক আছে নতুন গান ভাল লাগিব নতুন গান ইডিএম হয় গীতটি কোপজুৰি থোতেনো নাজানেনে কাৰ হাতত খবৰ পঠিয়ালে ধূলি উৰিয়েই বাট গছকি কোনবাতে তাই আহে কোপজুৰি থোতেনো নাজানেনে কাৰ হাতত খবৰ পঠিয়ালে ধূলি উৰিয়েই বাট গছকি কোনবাতে তাই আহে মুখতে মুকুৰা পাকো চৌদিশে দিব ছটিয়াই হালধীয়া পাতবোৰো লাজতে যেন লুকাই এহালিচা প্ৰতিশ্ৰুতি লৈ আহিছিলা তুমি বুকুতে বাঢ়ি হৈ এই গধূলি নমস্কাৰ বৰ সুন্দৰ গীত আৰু এই গীতটি আমাৰ শ্ৰোতাসকলে শুনিবলৈ পাব নহয় জানো আৰু ৰিলিজ দিয়াৰ লগে লগে নিশ্চয় গীতটি ক'ত ক'ত এৰি দিম বুলি ভাবিছা আপোনাৰ এইটো আমাৰ এটা ইউটিউব চেনেল আছে অম্লানজ্যোতি দেৱনাথ বুলি চাৰ্চ কৰিলে ইউটিউব চেনেলটো আহে তাত আমাৰ দাদাৰ নিজৰ চেনেল হয় তেওঁ মিউজিক কৰে এই গীতটি মানে গীত নাছিলে আচলতে এই গীতটি মানে কবিতা আছিলে মোৰ বৰ্তা মানে কবি হয় আৰু তেওঁ নৱজ্যোতি স্কুলৰ হেডমাষ্টাৰ আছিলে তেওঁ গীতটি মানে এদিন কবিতাটি মানে আবৃত্তি কৰিছিলে মানে আমাৰ স্কুলত তাৰপৰা মোৰ কবিতাটি ভাল লাগিলে তাৰপৰা মই বৰ্তাৰ লগত পাতিলোঁ যে বৰ্তা কবিতাটো দিব নি মই মানে কবিতাটো গীত কৰিম বুলি মানে গান কৰিম বুলি ভাবিছোঁ তেওঁ মোক প্ৰথমতে দিয়া নাছিলে তেওঁ মোক নিদিয়ে কেলে বোলে কবিতাটো কেলে বোলে গান কৰিবা বোলে মোক খুব কাম মানে তেওঁ এনেও দিবই বুলি মই গম পাওঁ যিহেতু মোৰ বৰ্তা হয় তেওঁ তাৰপৰা এতিয়া তেওঁ মানে দিলে এতিয়া তাতে আগতো তেওঁ বহুত কবিতাও কৰে তেওঁ নামটো তৰুণ চন্দ্ৰ নাথ গতিকে তেওঁৰ জৰিয়তে মই আজি বহুত কৰিছোঁ তেওঁ মোক এতিয়া কিছু ক্ষেত্ৰত তেওঁক লৈ যায় কিবা নাটক হ'লে ক'ৰবাত কিবা প্ৰগ্ৰেম হ'লে তেওঁ মোক লৈ যায় তেওঁ আজি মই যিমান য'ত যেনেকৈ আছোঁ তেওঁৰ কাৰণেই আছোঁ মই তোমাৰ বৰ্তাই তোমাক বিশেষভাৱে মানে সহায় সহযোগ কৰে তেওঁ সহায় সহযোগ বহুত কৰে মোৰ লগত আৰু তেওঁ মানে মোক বুলিয়ে নহয় যি নহওক বহুত ল'ৰা ছোৱালীক তেওঁ মানে আগুৱাই নিবলৈ বিচাৰে আৰু কবিতাটো যেতিয়া দিলে তাৰপিছত সুৰ কোনে কৰিলে সুৰটো মোৰ দাদা এজন আছে তপন ৰাজ বুলি কয় তেওঁ সুৰটো কৰিলে আৰু মিউজিকটো যিহেতু মোৰ বৰ্তাৰ ল'ৰাই কৰে অম্লানজ্যোতি দেৱনাথ ঠিক আছে এইবাৰ তোমাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম পৰিয়ালৰ বিষয়ে মোৰ বৰ্তমান দেউতা আছে মা আছে দাদা আছে আৰু মই বৰ্তমান দেউতাহঁতৰ লগতে আছোঁ সেয়াই আমাৰ পৰিয়াল ককা আছিলে ককা এতিয়া ঢুকুৱা দুমাহমান হৈছে মানে গাঁৱত থকা বুলি ক'লে এটা বেলেগ এটা মানে অভিজ্ঞতা নহয় জানো বন্ধু বান্ধৱৰ লগত মিলি জুলি সমাজৰ কাম কৰা গাঁৱত যেতিয়া বিহু সন্মিলন পাতে ভাওনা পাতে সহযোগ কৰা এটা বেলেগ এটা ভাল লাগে তাৰ অকণমান অভিজ্ঞতাৰ বিষয়ে জানিম কিন্তু তাৰ আগতে কিবা এটা শুনিব বিচাৰিম এবাৰ কি গাই শুনাবা তুমি বিহুৰ বতৰ মনৰ যতৰ ঘূৰে বাৰে বাৰ সেৱা কৰি ৰাইজলে মই জনাও নমস্কাৰ বিহুৰ বতৰ মনৰ যতৰ ঘূৰে বাৰে বাৰ সেৱা কৰি ৰাইজলে মই জনাও নমস্কাৰ সেৱা কৰি ৰাইজলে মই জনাও নমস্কাৰ
এই বিহু এই ভেদা ভেদৰ প্ৰাচীন ভাগি যায় বহু জাতি উপজাতি মিলন গীত গাই এই বিহু এই ভেদা ভেদৰ প্ৰাচীন ভাগি যায় বহু জাতি উপজাতি মিলন গীত গাই বিহু গলে মানৱতাৰ কিৰণ মানিহাৰ সেৱা কৰি ৰাইজলে মই জনাও নমস্কাৰ সেৱা কৰি ৰাইজলে মই জনাও নমস্কাৰ ৱাও ইমান সুন্দৰ গীত আৰু তুমি ইমান সুন্দৰকৈ এটা চিৰ অমৰ গীত বুলি ক'ব লাগিব চিৰ অমৰ গীত ইমান হৃদয়েৰে তুমি গাইছা সঁচাই ভাল লাগিল আমি তোমাৰ গান শুনি থাকিম এইখিনিতে তোমাৰ সেই গাঁৱৰ অভিজ্ঞতা বিষয়ে জানিব বিচাৰিম গাঁৱলীয়া পৰিৱেশটো যিহেতু খেতিৰ কাৰণে গাঁওখন দেখিবলৈ ভাল লাগে আমাৰ ইয়াতে ধান ৰোৱা দিনত ধান দাই ৰোৱা দিনত মাটি ৰুৱে আমাৰ নিজৰ মাটি আছে মই তাত খেতি কৰোঁ মাটি মই পাৱাৰ টিলাৰ চলাওঁ খেতি কৰোঁ এনেকৈ মাচুৰি ধানৰ আমি খেতি কৰোঁ তাতে আকৌ খেতি মাচুৰি যেতিয়া কঠীয়া পাৰিবলগীয়া হয় তেতিয়াতো জেওৰা দিবলগীয়া হয় গতিকে গাঁৱত থাকি মই কিছু কাম শিকিলোঁ জেওৰা তেওৰা এনেকৈ দিওঁ মেলোঁ খেতি কৰোঁ আকৌ মৈ টানো এনেকৈ মৈ টানি মাটি ৰুওঁ সেই সকলোবোৰ কৰোঁ কিবা এটা শুনিব বিচাৰিম এবাৰ কি গাই শুনাবা তুমি জুবিনদাৰ পুৰণা গীত এটি মনত আছে মোৰ অলপমান সেইটোকে গাই দিছোঁ চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনে গৈ আজি ধুলে ৰগৰে মাতেলি গাং চাবলৈ উলি গাং চাবলৈ আজি ধুলে ৰগৰে মাতেলি গাং চাবলৈ উলি গাং চাবলৈ চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনে গৈ আজি ধুলে ৰগৰে মাতেলি গাং চাবলৈ উলি গাং চাবলৈ আজি ধুলে ৰগৰে মাতেলি গাং চাবলৈ উলি গাং চাবলৈ আহু ধানৰ চাউল বগা থেপ থেপিয়া বাও ধানৰ চাউল ৰঙা কলা বগা বেছি বাচি নাথাকিবি হাততে হেৰাব তৰা মোৰে কনে গৈ হাততে হেৰাব তৰা মোৰে কনে গৈ হাততে হেৰাব তোৰ নমস্কাৰ বৰ সুন্দৰ একেবাৰে নাচো নাচো লাগি গ'ল বৰ সুন্দৰ গীত এইবাৰ তোমাৰ এই যি গীত পৰিৱেশন কৰা ইয়াৰ লগত জড়িত কথা অলপ জানিব বিচাৰিম ক'ত শিকিছিলা প্ৰশিক্ষণ মই 2 বছৰমানৰ আগত লৈছিলোঁ তাৰপৰা লৈ মানে অলপমান মোৰ প্ৰব্লেম এটা হৈছিলে প্ৰব্লেমটোৰ বাবে এৰিলোঁ কিন্তু এই বছৰ এটা মানে বহাগৰ বিহু আগত মোৰ দাদা এজন আছিলে অৰূপ গগৈ লিখে তেওঁৰ কাৰণে মই বহুত শিকিলোঁ তেওঁ মোক এনেকৈ কিবা কিবি বাদ্যযন্ত্ৰ বজাবলৈ শিকাইছে তেওঁৰ ঘৰ আপোনাৰ বগীদল 5 আলিত হয় তেওঁৰ ঘৰলৈ যাওঁ মই মাতে তেওঁ ফোন কৰি এনেকৈ এই বছৰ তাতে প্ৰগ্ৰেমো কৰিলোঁ 2-3টা এনেকৈ তেওঁ মোক শিকাই মেলে তাতে তেওঁৰ লগতে মানে থাকোঁ মেলোঁ মানে বহুত শিকিলোঁ মানে গীটাৰ বজাবলৈ তেওঁ গীটাৰ বজাবলৈ শিকালে মোক পাৰিছোঁগৈ মানে আৰু শিকিব লাগিব যিহেতু এতিয়া প্ৰথম শিকিছোঁ মেলিছোঁ এইবোৰ লাহে ধীৰে পাৰিমগৈ তুমি কেনেকুৱা ধৰণৰ গীতবিলাক গাই বেছি ভাল পোৱা মই প্ৰায় ভাল পাওঁ আপোনাৰ ক'বলৈ গ'লে মই পুৰণা গীত কিছুমান আছে জুবিন দা ভাগৰ বহুত ধুনীয়া ধুনীয়া গীত কিছুমান আছে জুবিন দাৰ সেই পুৰণা গীতবোৰ মই প্ৰায় মানে গাবলৈ বিচাৰোঁ মানে প্ৰগ্ৰেমবোৰত এনেকৈ মানে স্কুলৰ প্ৰগ্ৰেমৰ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা এনেকৈ সেইসকলৰ গান গাইছোঁ মই আমি তেনেকুৱা পুৰণা গীত এটা শুনিব বিচাৰিম কি গাই শুনাবা মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীত এটা শুনোৱাই দিওঁ মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে সেউজীয়া বনতে সেউজীয়া মনতে
বিকশি প্ৰসাতি উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি নৱজন জীৱনৰে অভিনৱ জ্যোতি চিৰ সুন্দৰ সংস্কৃতি চিৰ সুন্দৰ সংস্কৃতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজুৰী জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজুৰী জনগণ মন মুকুতি প্ৰণতি 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 ইমান সুন্দৰ এটি সেউজ চিৰমৰ গীত তুমি পৰিৱেশন কৰিলা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ মানে এতিয়া তুমি মেট্ৰিক পাছ কৰিছাহে নহয় জানো আৰু হায়াৰ ছেকেণ্ডেৰী কৰিবলৈ আছে ডিগ্ৰী কৰিবলৈ আছে মানে তোমাৰ ক'বলৈ গ'লে জীৱনটো আৰম্ভ হৈছেহে তুমি ভৱিষ্যত জীৱনক লৈ কি ভাবিছা কি কৰিম কি ভাবিছা অকণমান মোৰ নিজৰ সপোনটো বহুত চাইছিলোঁ সপোনও কোনেনো নাচায় সপোনটো মই বহুত চাইছিলোঁ সপোন কিন্তু মই চাইছিলোঁ বিশেষকৈ মই গায়ক হোৱা তাৰমানে তাৰ সৰুৰ পৰা গান শুনি একদম গানৰ মাজত সোমাই গ'লোগৈ মানে যিকোনো এটা গান মই শুনিলে মানে গানটোৰ ভিতৰত সোমাই যাওঁগৈ মোক কেতিয়াবা ঘৰৰ মানুহে কয় এইটো দিনটো অকল গানকে শুনি থাকে তাৰমানে গানটো শুনিলে মনটো এনেকুৱা বহুত পাতল লাগি যায় তাৰমানে গানটো সেইটোৱে তাৰমানে গান শুনিলে মনটো বহুত পাতল লাগি যায় যিকোনো দুখত মই এতিয়া যিকোনো দুখত থাকিলেও মই গান এটা শুনি দিওঁ আনকণ মই গান এটা শুনি দিওঁ ভাল ধুনীয়া মোৰ মনটো ভাল লাগি যায় তাৰমানে আৰু যেনেকুৱা যি নহওক মই যদি পাৰোঁগৈ ঈশ্বৰৰ কৃপাত মই ছিংগাৰ হোৱাটো বিচাৰোঁ তাৰমানে জুবিন দাৰ আগতে হ'বলৈ মন যায় সূৰ্যদাৰ আগতে বহুত মানে গায়ক আছে তাৰমানে গায়কৰ আগতে হ'বলৈ মন যায় মানে এটা ডাঙৰ এটা সপোন বহুত আছে সপোন আছে গায়ক হোৱা সপোন আছে মোৰ তুমি মানে সমাজৰ লোকসকলৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট বিচৰা যাতে তুমি লগতে তোমাৰ দৰে যিসকল যুৱক যুৱতী আছে তেখেতলোক আগবাঢ়ি যাব পাৰিব তোমাৰ মতে কেনেকুৱা ধৰণৰ ছাপোৰ্ট বিচাৰা যদি ভাল শিক্ষা এটা দিয়ে বাচা তই কাম কৰিব নালাগে এইটো কৰিব নালাগে তই ধুনীয়াকৈ মা দেউতাৰ নাম তোল তই তেনেকৈ সকলোৱে যদি ইটো সিটো ল'ৰাক যদি তেনেকৈ ছাপোৰ্ট দিলেহেঁতেন তেতিয়া আজিৰ যুগত মানে বহুত ল'ৰা মানে ভাল হ'লহেঁতেন তাৰমানে সেইটোৱে মানে বিচাৰিছোঁ তাৰমানে যিমান পৃথিৱী এতিয়া মোৰ বিষয়ে যোনে শুনিছে বা শুনিব লৈছে সেইসকলে যাতে যাকে যেনেকুৱা যি নহওক মানুহক কেতিয়াও মানে বেয়াকৈ ক'ব নালাগে কাৰণ সিও আমাৰ আগতেই মানুহ সি এতিয়া আজি কিবা এটা পৰিস্থিতি আজি কিবা এটা কৰিবলগীয়া আছে সেইটো চাব নালাগে তাৰমানে মানুহ সদায় সমানেই মানুহ সদায় ইজনে আন এজনক সহায় কৰিব লাগে সহায় কৰিলেহে তাৰমানে এখন ভাল সমাজ হয় আৰু সহায় কৰিলেহে সহায় পায় মানুহে বৰ সুন্দৰ সহায় কৰিলেহে মানুহে সহায় পায় আৰু তুমি এটা কথা উল্লেখ কৰিছা যে বিশেষভাৱে মানে গাঁৱৰ বয়োজ্যেষ্ঠসকলে বা গাঁৱৰ অভিজ্ঞ লোকসকলে টকা পইচা দি ছাপোৰ্ট কৰিব নালাগে নহয় জানো উৎসাহ প্ৰেৰণা দিব লাগে পথ দেখাব লাগে নহয় জানো ঠিক আছে ভাল লাগিল বহু সময় কথা পাতিলোঁ এতিয়া বিদায় লোৱাৰ আগতে গীত হ'ব লাগে এতিয়া কি গাবা গীতটো মই বৰণীয়া বুলি মোৰ দাদা এজনে গাইছে ঘৰৰ পৰা গ'লে গীতটি বহুত ভাল সেইটোকে অলপমান গুণগুণাই দিছোঁ বৰণীয়া বাখৰুৱা সুৰেৰে উপচি পৰা তুমি আহিনৰ মোহনা পোৱা বৰণীয়া বাখৰুৱা সুৰেৰে উপচি পৰা তুমি আহিনৰ মুখনা পোৱা নিয়ৰে নিকা কৰা শেৱালি তলহৰা পাহে পাহে বাঢ়ে ভাল পোৱা পাহে পাহে বাঢ়ে ভাল পোৱা বৰ সুন্দৰ গীত আৰু ইমানখিনি সময় তুমি দিলা তুমি শিৱসাগৰৰ পৰা এতিয়া দেউতাৰ ওচৰলৈ আহিছা
ডিব্ৰুগড়লৈ এটা ডিব্ৰুগড়ত কেইদিনমান থাকিবা আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনিবা আজি যে আহিলা তুমি আহি আমাৰ লগত ইমানখিনি সময় কথা পাতিলা আমাৰ শ্ৰোতাসকলক গীত শুনালা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ তৰফৰ পৰা লগতে আমাৰ সমূহ শ্ৰোতাৰ তৰফৰ পৰা আশীৰ্বাদ আছে আশীৰ্বাদ থাকিব আৰু তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ আৰু জীৱন সংগ্ৰামত জয় হোৱা তাৰে কামনা কৰিলোঁ বহুত বহুত ধন্যবাদ আৰু আমি লগ পাই থাকিম তোমাৰ গান শুনি থাকিম নহয় জানো হয় ঠিক আছে ধন্যবাদ নমস্কাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 এফএমৰ মুকলি মঞ্চ ফ্ৰাইডে ফাংচন সজাই তুলিলে শিৱসাগৰ জটকীয়া নাথগাঁৱৰ কিশোৰ বিকাশ কুমাৰ নাথে কেনে লাগিল আজিৰ ফাংচন জনাব SMS কৰি হোৱাটছএপ কৰি আমাৰ নম্বৰ 9954489439 ফেচবুকৰ কমেণ্ট বক্সতো জনাব পাৰে আৰু আপুনিও গীত মাত পৰিৱেশন কৰিব পাৰে ফ্ৰাইডে ফাংচনত তাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব আমাৰ নম্বৰ 9954489439 শুনি থাকক আপোনাৰ হৃদয়ৰ ভাষা বুজা একমাত্ৰ আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দেৰে থাকক